আপুনি পিএম কিষাণৰ হিতাধিকাৰী হয় নেকি? যদি আপুনি পিএম কিষাণৰ এজন যোগ্য হিতাধিকাৰী হয় তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। ইতিমধ্যে কিন্তু আপোনালোকৰ মানে পিএম কিষাণৰ যিটো আপোনালোকৰ পইচা আছে 21 নম্বৰ কিস্তিৰ যিটো পইচা আছে সেই পইচাটো কিন্তু আপোনালোকে লাভ কৰিব পাৰিব 19 নৱেম্বৰ তাৰিখে, অৰ্থাৎ আজি আপোনালোকৰ এই পইচাটো আপোনালোকৰ প্ৰদান কৰা হ'ব 19 নৱেম্বৰ তাৰিখে, অৰ্থাৎ আজি 19 নৱেম্বৰ 2025 চলি আছে। গতিকে আপোনালোকে আজি এই পইচাটো আপোনালোকৰ 2000 টকা যিটো আছে এই টকাটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকে ইয়াত চাব পাৰিব যে ইয়াত দিয়া হৈ আছে পিএম কিষাণ সন্মান নিধি योजना की 21 किस्ती के तहत लगभग 9 करोड़ किसानों के लगभग 18,000 करोड़ रुपए की सम्मान राशि का हस्तांतरण किया गया है। प्रधानमंत्रीर तरफर पर মানে আপোনালোকৰ এইটো নটিফিকেশনটো আহিছে আৰু আপোনালোকে 19 নৱেম্বৰ তাৰিখে কিন্তু আপোনালোকে সেই 2000 টকাটো আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে ৰাতি 1:30 বজাত ইয়াত ডাইৰেক্টলি আপোনালোকৰ মানে যিটো টাইম আছে টাইমটো আপোনালোকক ডাইৰেক্টলি দি দিছে যে আপোনালোকে কেতিয়া সেই পইচাখন লাভ কৰিব পাৰিব। আৰু আপোনালোকে চাওক, যদি আপোনালোকৰ মানে আপোনালোকৰ যিটো লিষ্ট আছে মানে বেনিফিচিয়াৰী যিটো লিষ্ট আছে, ভেৰিফিকেশ্যন লিষ্ট আছে, ভেৰিফাই লিষ্ট আছে, ফাইনেল হোৱা ভেৰিফাই লিষ্ট আছে, এই লিষ্টত যদি আপোনাৰ নামটো থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই পইচাখন আপোনালোকে লাভ কৰিব পাৰিব। অন্যথা কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰিব যদি আপোনাৰ নামটো সেই লিষ্টখনত নাথাকে। এতিয়া কিন্তু মই আপোনালোকক সেই লিষ্টখন দেখুৱাই দিম যে আপোনালোকৰ মানে যিটো ভেৰিফিকেশ্যন লিষ্ট আছে, লিষ্টত যদি আপোনাৰ নামটো আছে, সেই লিষ্টত যদি আপোনাৰ নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে সেই 2000 টকাটো আপোনালোকে আজি আপোনালোকে লাভ কৰিব পাৰিব। গতিকে এতিয়া মই আপোনালোকে ইয়াত চাব যে আপোনালোকৰ যিটো নটিফিকেশ্যন আছে ডাইৰেক্টলি কিন্তু ইয়াত দিয়া হৈছে। হনবল প্ৰাইম মিনিষ্টাৰে আপোনালোকক ৰিলিজ কৰিছে যে 21 নম্বৰ কিস্তিটো আপোনালোকৰ মানে তামিলনাডুৰ কইম্বাটুৰ মানে আপোনালোকৰ যিটো জেগা আছে এই জেগাত বহিয়ে কিন্তু আপোনালোকৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু আপোনালোকক সেই পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত ডিবিডিৰ মাধ্যমেৰে কিন্তু সেই পইচাটো ট্ৰান্সফাৰ কৰা হ'ব। গতিকে এতিয়া আমি আপোনালোকক জনাই দিম যে আপোনালোকে কোনসকল হিতাধিকাৰী আপোনালোকে সেই আপোনালোকৰ 21 নম্বৰ কিস্তিৰ পইচাখন আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে প্ৰথমতে আপোনালোকে মোৰ সেই আপোনালোকে লিষ্ট চেক কৰা ভিডিঅ'টো আপোনালোকে চাই লওক। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয় আৰু আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্টত আপোনাৰ নামটো আছেনে নাই, যদি আপোনাৰ নামটো নাথাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে 19 নৱেম্বৰ তাৰিখে, অৰ্থাৎ আজি আপোনালোকে সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো 2000 টকাটো আপোনালোকৰ বেংকৰ একাউণ্টত দিব, সেই পইচাটো কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব যদি আপোনালোকৰ এইখন লিষ্টত আপোনাৰ নামটো নাথাকে। এতিয়া আপোনালোকে কেনেকৈ সেই নামখন আপোনালোকে চেক কৰিব যে মোৰ নামটো এইখন লিষ্টত আছেনে নাই বুলি আপোনালোকক মই এতিয়া দেখুৱাই দিম। পোনপ্ৰথমতে কিন্তু আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব লিষ্টখন চেক কৰিবলৈ হ'লে, পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত। আৰু আপোনালোকে এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই কিন্তু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইটো মানে আপোনালোকৰ মানে যিটো অফিচিয়েল ৱেবছাইটৰ লিংক আছে, লিংকটো আপোনালোকৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো ইণ্টাৰফেচত আহিব পাৰিব। এইটো ইণ্টাৰফেচত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে ইয়াত কিন্তু বহুতখিনি অপশ্যন আপোনালোকে দেখা পাব যে পিএম কিষাণৰ মানে আপোনালোকৰ যিবোৰ কাম আপোনালোকে বিভিন্ন ধৰণৰ কামখন কিন্তু আপোনালোকে এইটো ৱেবছাইটত কৰিব পাৰিব। আৰু ইয়াৰ লগতে কিন্তু আপোনালোকৰ মানে বেনিফিচিয়াৰী লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে আপোনালোকে একেবাৰে আহিব যে আপোনালোকৰ 10 নম্বৰত আপোনালোকে আহিব। ইয়াত চাব যে বেনিফিচিয়াৰী লিষ্ট বুলি লিখা আছে, আপোনালোকে বেনিফিচিয়াৰী লিষ্টত এখন ক্লিক কৰিব। আৰু যেতিয়া আপোনালোকে বেনিফিচিয়াৰী লিষ্টত এখন ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পাছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত প্ৰথমতে আপোনালোকৰ মানে যিটো ষ্টেট আছে আসামটো আপোনালোকে সিলেক্ট কৰিব লাগিব। আসামটো সিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব লাগিব। আৰু আপোনালোকে যেতিয়াই নেকি ডিষ্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব, আপোনালোকৰ সুবিধাৰ কাৰণে মই এখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰি লৈছোঁ বঙাইগাঁও। আৰু ডিষ্ট্ৰিক্টখন সিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনালোকৰ মানে যিটো ব্লক আছে ব্লকখন আপোনালোকে সিলেক্ট কৰিব। মই মানিকপুৰ ব্লকখন সিলেক্ট কৰিছোঁ। সিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে ইয়াত চাব যে ভিলেজ নেমটো আপোনালোকে সিলেক্ট কৰিব লাগিব। আপুনি কোনটো গাঁৱৰ পৰা হয় সেই গাঁওখন কিন্তু আপোনালোকে সিলেক্ট কৰিব লাগিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদি আপোনালোকে জনাই দিয়ে যে আমুক ডিষ্ট্ৰিক্টৰ মানুহ হওক বুলি, তেতিয়া মোৰ মনত অলপ ভাল লাগে আৰু ভিডিঅ' বনাবলৈ মই আগ্ৰহী হওঁ। তাৰপিছত কিন্তু আপোনালোকৰ এইখিনি গোটেইখিনি আপোনালোকে সিলেক্ট কৰাৰ পাছত প্ৰথমতে আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব, তাৰপিছত চাব ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ মানে যিটো গাঁও আছে অৰ্থাৎ ভিলেজ আছে ভিলেজখন আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছত আপোনালোকে তলফালে চাব ইয়াত গেট ৰিপৰ্ট বুলি লিখা আছে, আপোনালোকে গেট ৰিপৰ্টত এখন ক্লিক কৰিব। আৰু যেতিয়া আপোনালোকে গেট ৰিপৰ্টত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো
ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ভেৰিফাই লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ PM কিষাণৰ লিষ্ট হয়। 21 নম্বৰ কিস্তিৰ কাৰণে লিষ্ট। এই লিষ্টত যদি আপোনালোকৰ নামটো থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব অতি শীঘ্ৰেই, অৰ্থাৎ 19 নৱেম্বৰ তাৰিখে। অৰ্থাৎ আজি আপোনালোকে সেই পইচাখন ৰাতি 12টা বা 1টা বজাৰ ভিতৰতে কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব। গতিকে ইয়াৰ বিষয়ত যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে বা আপোনালোকে যদি কোনোবাই নতুনকৈ এপ্লাই কৰিব বিচাৰিছে PM কিষাণত, আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যিসকলে আপোনালোকে PM কিষাণৰ সেই পইচাটো আপোনালোকে লাভ কৰিব নোৱাৰে বা আপোনাৰ লিষ্টখনত নাম অহা নাই, আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে কমেণ্ট বক্সত জনালে কিন্তু মই আপোনালোকৰ অসুবিধাৰ মানে সমাধানটো মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।